এয়া আমাৰ লাগাচু বটতি গাঁৱত স্থাপন কৰা সত্ৰ ডাঙৰ এটা সত্ৰ শ্ৰী শ্ৰী চাঙেনী সত্ৰ বুলি ইয়াত নামকৰণ কৰা হৈছে। এই সত্ৰখনত ইমান ধুনীয়াকৈ আটক ধুনীয়াকৈ বনাইছে। গতিকে এই সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মোৰ ওচৰতে এতিয়া আছে। গতিকে এখেতৰ পৰা আমি কিছু কথা শুনিম। এখেতে আমাৰ সত্ৰাধিকাৰ বাপজন। গতিকে মোৰ চেনেলৰ যোগেদি আপোনালোকক প্ৰথমে সেৱা জনাইছোঁ। এতিয়া আপোনালোকৰ পৰিচয়ৰ সৈতে এই সত্ৰখনৰ বিষয়ে অকণমান আপুনি দৰ্শাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী যোগেন্দ্ৰ লাগাচু। মই 1996 পৰা সেই সত্ৰখনত প্ৰতিপালিত কৰি আছোঁ আৰু ইয়াত 1522 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে ইয়াত চাং পাতি আছিল বুলি কথিত আছে। গতিকে সেই সত্ৰখনত আগতেই জাকত জিলিকা হ'ব লাগিছিল। পিছে আমাৰ মিচিং অধ্যুষিত অঞ্চলত পূৰ্বৰ পৰা বেছি সেই ধৰ্মৰ বিষয়ে বৈষ্ণৱ ধৰ্মৰ বিষয়ে বেছি আকৃষ্ট নাছিল। সেইকাৰণে অন্য সমাজত হোৱা হ'লে কেতিয়াবা জাকত জিলিকা যেন হ'লেহেঁতেন। গতিকে আজি যিমান পাৰোঁ মোৰ দায়িত্বভাৰ লোৱাৰ পৰা মই আপ্ৰাণ চেষ্টা কৰি সেই সত্ৰভাগ শ্ৰী শ্ৰী চাঙেনী সত্ৰভাগ আমি উন্নত কৰাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। এই সত্ৰখন কিমান চনত অনুষ্ঠিত? এই সত্ৰখনত মহাপুৰুষ গুৰুজনাই যোনদিনাখন ইয়াত চাঙেনী দি আহি ইয়াত গছজোপাত নাও বান্ধিছিল, সেইদিনাখনৰ পৰাই ইয়াত মানে স্থাপন বুলি ধৰি লোৱা হৈছে। এইটো হৈছে 1522 খ্ৰীষ্টাব্দৰ পৰা 22 চনৰ পৰা। আপুনি ইয়াত কিমান হ'ল এতিয়ালৈকে ইয়াত সত্ৰখনত কাম কৰা? মোৰ সত্ৰখনত কাম কৰা মোৰ 96ৰ পৰা মই আছোঁ আজিলৈকে। আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি জনোৱাৰ বাবে। আৰু এয়া বাপজন, আপোনাৰ নাম? মই অহিৰাম আছোঁ। মই সত্ৰতে একদম নামঘৰীয়া হিচাপে আছোঁ। নামঘৰীয়া এজন বখত হওক সত্ৰৰে বখত সকলোৱে আমি সত্ৰাধিকাৰৰ সংযোগ কৰি পেলাই একেলগে আমি সত্ৰ নিয়মিতভাৱে ভগৱানৰ গুৰুজনাৰ যিটো সাক্ষীমতে সত্ৰখন আমি পালন কৰোঁ। ধন্যবাদ কৃষ্ণ, আপোনালোকলৈ সেৱা জনাই আছোঁ। আৰু আপোনাৰ এই সত্ৰখনৰ লগত জড়িত এই বটতি লাগাচু গাঁৱত কিমানজন সকলোৱে জড়িত আৰু অন্যান্য ধৰ্মৰ মানুহবিলাকো ধৰক আগৰ মিচিঙৰ ধৰ্মৰ মানুহবিলাকো ইয়াত সদায় মানে আহি সেৱা উৎসৰ্গা কৰি সহায় সহযোগ কৰে। ধন্যবাদ আপোনালোকলৈ মোৰ Krishna